बे समाव रादाबखौ फरायदों आं जेंग्रें नार्जारि। बिटिआरनि हारोंथि थिसनथाइ आरो इन्टारप्रिनियरशिप बिफाननि बानजायनायाव दिनै बड'लेण्ड हारोंथि थिसनथाइ आरो इन्टारप्रिनियरशिप जौगाथायनि बिथांखि बेखेवनाय हाबाफारि खुंदों। बिटिआरनि राजथावनि क'क्राझार सहरनि साखाथियाव थानाय सान्दामारि बड'फा कालचारेल कमप्लेक्सआव दिनै सानसेनि हाबाफारिजों खुंफुंजानाय बे बड'लेण्ड हारोंथि थिसनथाइ आरो इन्टारप्रिनियरशिप जौगाथाय बिथांखिखौ बेखेवनानै होफैदों रायजोनि रोगाथाइ, दारिमिन आरो फालांगि, हारोंथि थिसनथाइ आरो इन्टारप्रिनियरशिप एक्ट इस्ट पलिसि, बिसान बाङाइ अनसाइ बिफाननि मन्थ्रि चन्द्रमहन पाटवारिया। हाबाफारियाव बिटिआरनि प्रिन्सिपाल सेक्रेटारि, क'क्राझार जिल्लानि जिल्ला बेंगिरि बर्नाली देखा, एसपि दुबे, प्रतीक बिजय कुमार, बड'लेण्ड मुलुगसोलोंसालिनि बिसि लाइस्राम लाडु सिंहजों लोगोसे एमएलए जिरन बसुमतारी आरो बिटिआरनि मावफुं सोद्रोमा विल्सन हासदा, नीलुत स्वर्गियारि बिथांमोनाबो नुजाथिफैदों। बे समाव मन्थ्रि पाटवारिया खौरांगिरिफोरनि मोगा-मोगियाव मा फोरमायदों फै आबुङै मिथिना लानि। हासदा डाঙৰীয়া আমাৰ স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ, গতিকে আজি এটা এপছ ইয়াতে মুকলি কৰা হ'ল। আচলতে এপছ নহয়, আজি ইয়াতে এই মিছনটো আজি মুকলি কৰা হ'ল। গতিকে এই মিছনৰ জৰিয়তে মই ভাবোঁ যে আমাৰ বিটিআৰ যিখিনি এলেকা আছে তাত এই স্কিল ডেভেলপমেণ্টটো মিছন মডত লৈ যাব পাৰিব। আৰু বিশেষকৈ বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজৰ পৰা যিখিনি ষ্টাৰ্টআপ বা তেওঁলোকে যিখিনি আজি ইয়াতে প্ৰেজেণ্টেশ্যন দিছে সেইখিনিও অতি সুন্দৰ হৈছে। আৰু আমাৰ স্কিল আৰু এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ বিভাগৰ পৰাও ইয়াতে যিটো আমাৰ প্ৰেজেণ্টেশ্যন দিছে, গতিকে যিটো ৰোডমেপ তেওঁলোকে দিছে, এই ৰোডমেপখন যদি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ আগন্তুক দিনত আমাৰ যিখিনি ল'ৰা ছোৱালী আজি পঢ়ি আছে, গতিকে তেওঁলোকৰ মানে সংস্থাপনৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়, তেওঁলোকে সংস্থাপিত হ'ব পাৰিব। আৰু আজিৰ দিনত মই সেইখিনি কথা আশা ৰাখিছোঁ যাতে মিছন মোডত যাতে এই স্কিল ডেভেলপমেণ্টটো আগবঢ়াই লৈ যায়, তাৰ কাৰণে মই আমাৰ হাসদা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে আমাৰ বিটিআৰৰ চৰকাৰ চলি আছে, গতিকে তেখেতসকলে খুব ভাল কাম কৰি আছে। আৰু আজি যিটো আমাৰ ইয়াতে মুকলি কৰা হ'ল, গতিকে এইটো ক্ষেত্ৰত মই প্ৰমোদ বড়ো ডাঙৰীয়াকো ধন্যবাদ আগবঢ়াইছোঁ। আৰু লগতে আমাৰ হাসদা ডাঙৰীয়াকো মই ধন্যবাদ আগবঢ়াইছোঁ। আমাৰ চৰকাৰৰ ইয়াৰে প্ৰিন্সিপাল ছেক্ৰেটাৰী যিজন আছে আমাৰ, তেখেতকো মই ধন্যবাদ আগবঢ়াইছোঁ। গতিকে সকলোৱে মিলি আমাৰ সকলোৱে এই আমাৰ স্কিল ডেভেলপমেণ্ট যিটো মিছন, এই মিছনটো আগবঢ়াই লৈ গ'লে বিটিআৰৰ আনএমপ্লয়মেণ্ট প্ৰব্লেমটো বহু পৰিমাণে আমাৰ সমাধান হ'ব। নাই, বুজি পাইছোঁ। এতিয়া কথা হ'ল যে সদায় এটা কথা জানিব যে যিটো ইনকিউবেশ্যন চেণ্টাৰ হয় তাত মানে যিটো এপছ উলিয়াব বা কিবা এটা ইনকিউবেশ্যন কৰিব, তাত এটা ভেঞ্চাৰ কেপিটেল লাগে, নহ'লে আগবাঢ়ি যোৱাত অসুবিধা হয়। আৰু তেওঁলোকে এতিয়া যিখন ৰোডমেপ আজি তেওঁলোকে প্ৰেজেণ্টেশ্যন দিছে, এই ৰোডমেপ মতে যদি তেওঁলোকে ইনকিউবেশ্যন চেণ্টাৰটো আগবঢ়াই লৈ যায়, আগন্তুক দিনত তেওঁলোকক ভেঞ্চাৰ কেপিটেল দিয়াৰ কাৰণে ইণ্ডাষ্ট্ৰীসমূহ আগবাঢ়ি আহিব। কোনোবা এটা ইণ্ডাষ্ট্ৰীক ধৰক কিবা এটা প্ৰয়োজন আছে, যে সেই প্ৰয়োজনটো যদি তেওঁলোকে ফিল আপ কৰিব পাৰে, তো ইণ্ডাষ্ট্ৰীৰ পৰা তেওঁলোকে ভেঞ্চাৰ কেপিটেল পাব। এতিয়া আমাৰ যিটো ইনকিউবেশ্যন চেণ্টাৰ আছে নেক্সট অসম চৰকাৰৰ, গতিকে আমি তাতে 50 লাখ টকাকৈ আমি ভেঞ্চাৰ কেপিটেল দিছোঁ, যিসকলে তাত মানে কাম কৰি আছে। গতিকে তেনেকুৱা ধৰণত ইয়াতো ইণ্ডাষ্ট্ৰীসমূহ আগবাঢ়ি আহিব আৰু ভেঞ্চাৰ কেপিটেল পাব তেওঁলোকে। আৰু তেওঁলোকৰ ৰোডমেপখন খুব ধুনীয়া হৈছে, মই আজি বহুত সন্তুষ্ট হৈছোঁ তেওঁলোকৰ এই কথাখিনিৰ ক্ষেত্ৰত। ৰাইজত কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যিহেতু এমপ্লয়মেণ্ট? ৰাইজত আমাৰ ৰাজ্যখনত আমি এতিয়ালৈকে প্ৰায় 3 লাখ ল'ৰা ছোৱালীক আমি স্কিল ডেভেলপমেণ্ট মিছনৰ জৰিয়তে দি আমি ট্ৰেইনিং দিলোঁ। আৰু ইতিমধ্যে আমাৰ এইটো প্ৰায় 5 লাখ হৈ গ'লহেঁতেন, কিন্তু ক'ভিডৰ কাৰণে আমি চব টিপিসকলক আমি বন্ধ কৰি দিলোঁ ক'ভিডৰ কাৰণে। আৰু স্কিলটো এনেকুৱা যে অনলাইন স্কিল কৰিব নোৱাৰে কেতিয়াও, কাৰণ এইবিলাক হ'ল টেকনিকেল কথা। গতিকে সেইকাৰণে আমি অনলাইনত এইটো ব্যৱস্থা কৰিব পৰা নাছিলোঁ। এতিয়া ক'ভিড যিহেতু কমি আহিছে, আমি এতিয়া টিপিসকলক আমি ওভাৰহেড দিছোঁ। এতিয়া আমি শেহতীয়াভাৱে আমি কামখিনি আৰম্ভ কৰিছোঁ ৰাজ্যখনত। এই মিছনটো নৱপ্ৰজন্মক কি বুজে? এই মিছনটো নৱপ্ৰজন্মক এইটোৱে দিব যে নিজৰ মানে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত আৰু নিজৰ লগতে সমাজখনৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত এই মিছনটোৱে সহায় কৰিব। চাওক, টোল গেটটো হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, সেইটো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই কৰে।
সেইটো না অসম গভৰ্ণমেণ্টৰ না বহুতে ভাবে এইটো ট্ৰান্সপৰ্ট বিভাগে কৰিছে নেকি এইটো আচলতে নহয় এইটো অসম গভৰ্ণমেণ্টৰ নহয় এই টোল গেটটো হ'ল ভাৰত চৰকাৰে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ এই টোল গেটটো আগতো দিছিল ছাৰ সেইটো মই জানা নাই কথাটো কি যে আপোনালোকে কথা পাতিলেও মইতো নাজানো সেইটো কথা এনেকুৱা ৰুলত তেনেকুৱা নাই যে একচেপ্ট গভৰ্ণমেণ্ট ভেহিকেল গতিকে তেওঁলোকে বাকী বেলেগক তেওঁলোকে তেনেকৈ নিদিয়ে আৰু আপোনালোকে কথা পাতি ল'লে হয়তো দিব পাৰে মই নাজানো সেইটো আপোনালোকে কথা পাতি ল'ব আৰু ঠিক আছে ধন্যবাদ দিলোঁ ইয়াৰ আগতো কোকৰাঝাৰ যেতিয়া আহিছোঁ তেতিয়া কোকৰাঝাৰ প্ৰেছে যথেষ্টখিনি মৰম আপোনালোকে আমাক কৰে গতিকে আমি অপজিশ্যন লিডাৰ হিচাপেও ইয়াত আহিছোঁ আৰু মন্ত্ৰী হিচাপেও ইয়াত আহিছোঁ গতিকে সেই হিচাপত অপজিশ্যন লিডাৰ যেতিয়া লিডাৰ অফ দ্য অপজিশ্যন আছিলোঁ তেতিয়াও আহিছিলোঁ ইয়াতে নহয় জানো আৰু আজি মন্ত্ৰী হিচাপেও আহিছোঁ গতিকে কোকৰাঝাৰত বহুত 78ৰ পৰা কোকৰাঝাৰত আহিয়ে আছোঁ আৰু কোকৰাঝাৰৰ আটাইতকৈ যেতিয়া একদম সাংঘাতিক বেয়া দিন আছিল আৰু ধৰক 97, 96 তো সেই সময়ত এই কোকৰাঝাৰ টাউনত মানে আমি মিছিল উলিয়াইছোঁ শান্তি সম্প্ৰীতিৰ কাৰণে গতিকে তেতিয়া চামলা বসুমতাৰী আমাৰ এপছুৰ প্ৰেচিডেণ্ট আছিল তেওঁ আছিল মিছিলত আমাৰ লগত গতিকে সেই তেতিয়াৰ পৰা আপোনাৰ কোকৰাঝাৰবাসী ৰাইজৰ লগত এটা সম্পৰ্ক আছে আৰু ইয়াৰে পেৰিফেৰীত যিবিলাক গাঁও আছে সেই গাঁওবিলাকো মই জানো ভালকৈ সেই গাঁওবিলাকো মই ভালকৈ জানো আৰু আমাৰ বানৰ গাঁও যিটো আমাৰ হেৰি আছে সেইবিলাক তাতো এপছুৰ যিটো এটা সময়ত হেড অফিচ আছিলে তাতো মানে গৈছোঁ বহুতবাৰ তাৰপিছত আমাৰ চৰাইখোলা যে আছে তাত মিটিঙো পাতিছিলোঁ চৰাইখোলা গৈছিলোঁ কালি পুখুৰী গৈছিলোঁ তাৰপিছত ইয়াৰে আমাৰ MLA আছে আমাৰ গোসাইগাঁও এই গোসাইগাঁওতো সেই দুখৰ দিন 97, 96, 97, 98ত গোসাইগাঁও সেই অঞ্চলতো তেতিয়া আচলতে তেতিয়া ঘূৰা আমাৰ অসমৰ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰ ডাঙৰীয়াৰ উপস্থিত আজি বড়োলেণ্ড স্কিল এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট মিছন আমি লঞ্চ কৰিবলৈ সক্ষম হ'লোঁ আৰু এইটোত বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আমাৰ মাননীয় BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ নেতৃত্বত তেখেতৰ যিটো আমাক এনকাৰেজ কৰিলে আৰু তেখেতৰ মাৰ্গদৰ্শনত আজি এইটো সাফল্যমণ্ডিতভাৱে লঞ্চ কৰিবলৈ সক্ষম হ'লোঁ আৰু এইখন মিছনৰ জৰিয়তে সঁচাকৈ বহুত চিন্তাধাৰা আছে আমাৰ আমি জানো যে আমাৰ BTRৰ যিবিলাক বিশেষকৈ আনএমপ্লয়ড ইউথসকল আছে বহুত আছে আৰু আনএমপ্লয়মেণ্টটো সঁচাকৈ ডাঙৰ এটা চেলেঞ্জ হৈ আছে প্ৰত্যাহ্বান হৈ আছে আমাৰ কাৰণে কাৰণ আমি সকলোকে চৰকাৰী চাকৰি দিব নোৱাৰোঁ আৰু বহুত নিবনুৱা ইয়াত আমাৰ মাজত আছে আৰু বিশেষকৈ ইয়াত যিটো বিভিন্ন ধৰণৰ ইয়াত স্কিল ডেভেলপমেণ্টৰ মানে স্কিম চলি আছে বা আঁচনি চলি আছে বা ট্ৰেইনিং চলি আছে আমি চাইছোঁ যে বহুতে আমাৰ ল'ৰা ছোৱালীবিলাকে বাহিৰত যাব নিবিচাৰে আৰু গ'লেও তেখেতসকলে ঘূৰি আহে তো আমি ভাবিলোঁ যে না আমাৰ BTR হিচাপত আমি এটা মিছন লঞ্চ কৰিব লাগিব স্কিল ডেভেলপমেণ্টৰ ওপৰত বা আমাৰ বিশেষকৈ এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰত যাতে আমাৰ BTRৰ যিমান তেনেকুৱা ধৰণৰ ইউথসকল আছে যিবিলাকে মানে এতিয়াও মানে ভৱিষ্যত কি হ'ব তেখেতসকলে মানে অকণমান চিন্তাত আছে তো তেখেতসকলক যাতে আমি গোটেইকেইটাক সাঙুৰি যাতে আমি এটা মিছন মোডত যাতে কাম কৰিব পাৰোঁ তেখেতসকলক যাতে এটা প্লেটফৰ্ম দিব পাৰোঁ তেখেতসকলক যাতে এটা সুবিধা ওলাই দিব পাৰোঁ যাতে তেখেতসকলে এনেই নাথাকি নিশ্চয় কিবা নহ'লে কিবা এটা তেখেতসকলৰ স্কিলটো ডেভেলপ কৰি যাতে এংগেজমেণ্ট পায় এমপ্লয়মেণ্ট পায় হয় ছেল্ফ এমপ্লয়ড বা ক'তবা মানে এমপ্লয় হৈ যায় সেইটো আমাৰ মেইন উদ্দেশ্য আছিলে আৰু লগতে আমি সেইটোৱেই টাৰ্গেট কৰি আছোঁ যে অকল যিবিলাক আনএমপ্লয়ড ইউথ অকল সেইবিলাক নহয় বৰঞ্চ যিবিলাক পঢ়া শুনা কৰি আছে ইউনিভাৰ্চিটিবিলাকত কলেজবিলাকত আমাৰ CIT আছে বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ আছে বড়োলেণ্ড ইউনিভাৰ্চিটি আছে বিভিন্ন ধৰণৰ কলেজ আছে তেখেতসকলে মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত বা তাৰ পৰা শিক্ষা অৰ্জন কৰাৰ পিছত তেখেতসকলে যে এতিয়া কিবা জবত এপ্লাই কৰিব লাগে তো সেইটোৰ কাৰণে বহুত ধৰণৰ স্কিলছৰ দৰকাৰ হয় তো সেই বেছিক স্কিলছখিনি যাতে আমি তেখেতসকলক সহায় কৰিব পাৰোঁ তেখেতসকলক যাতে সেইটো ট্ৰেইন আপ কৰিব পাৰোঁ যাতে তেখেতসকলে জব ৰেডি হৈ যায় আৰু সেইকাৰণে আমি বৰ্তমান 21st century স্কিলছ বুলি যাক আমি কৈ আছোঁ সেইটোত আমি ইম্পৰ্টেঞ্চ দিছোঁ কাৰণ আমি চাই আছোঁ যে দিন বা দিন বহুত বস্তু আপগ্ৰেড হৈ আছে আপডেট হৈ আছে আৰু আমি যদি নিজকে আপগ্ৰেড আৰু আপডেট নকৰোঁ তেনেহ'লে আমি খাপ খাবলৈ মুস্কিল হ'ব অসুবিধা হ'ব আমাৰ ইউথছবিলাক বহুত পিছুৱাই থাকিব আৰু তেখেতসকলৰ কাৰণে হয়তো স্থান নাথাকিব তো সেইবিলাক কথা আমি চিন্তা কৰি আজিৰ তাৰিখত বিশেষকৈ BTRবাসীৰ ৰাইজৰ কাৰণে BTRবাসীৰ যিবিলাক আনএমপ্লয়ড ইউথসকল আছে যিবিলাক ষ্টুডেণ্টসকল আছে মই ভাবোঁ যে আজিৰ দিনটো সঁচাকৈ এটা আশীৰ্বাদৰ দিন এটা বুন আমাৰ কাৰণে আৰু লগতে এইখিনি কথা ক'ব বিচাৰিছোঁ যে আজি সঁচাকৈ এই তাৰিখটো
মানে আজিৰ দিনটো মানে এটা হিষ্টৰিকেল ডে বা ঐতিহাসিক দিন হ'ব আমাৰ BTRৰ কাৰণে কাৰণ আমি যিটো মিছন লঞ্চ কৰিছোঁ এতিয়া সেইটোৰ জৰিয়তে বহুত যিবিলাক আনএমপ্লয়েডছ আছে তেখেতসকলে এতিয়া কিবা নহ'লে কিবা এটাত সংস্থাপন পাব তেখেতসকলে मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738